নমস্কাৰ, মোৰ অন্য এটা ভিডিঅ'লৈ আপোনালোকক সকলোকে স্বাগতম দেই। আজি ভিডিঅ'টো আৰম্ভণিতে মই আপোনালোকক এটা বস্তু দেখাম দেই, আচৰিত বস্তু এটা দেখাম ৰ'ব। দেখিছে এইজোপা আম দেই, এইজোপা কিন্তু ইয়াত পাত চাত একো নাই, অকল ফুলখিনি আছে। এইটো গুৰিটো অকণমানি আম, এইটো কিনি অনা আমৰ পুলি আছিলে বোলে মাৰ। এইবাৰ দেখিছে, যোৱাবাৰ নুফুলিলে কিন্তু এইবাৰ এনেকৈ ফুলিছে আৰু লাগিছে। দেখি মানে মোৰ আচৰিত লাগিছে। এয়া দেখিছে, পাত চাত নাই কিন্তু ধুনীয়াকৈ ফুলকেইপা ফুলি আছে। ইমান সৰুতেতো লাগিছে বাৰু, কিন্তু পাত নথকাকৈ এনেকৈ ফুলি আছে, দেখিবলৈ কেনেকুৱা লাগিছে বাৰু। আৰু এজোপা আছে দেই, আৰু এজোপা আছে দেখাম ৰ'ব। সেইজোপাত লগা নাই কিন্তু পাত চাত আছে, সেইজোপাত লগা নাই। ইয়াত ননী গছ ঢেৰ লাগি আছে দিছে। আৰু এজোপা দেখাম দেই, আৰু এইজোপা এইজোপা কিন্তু যোৱা বছৰ লাগিছিলে দেই। এইজোপা অকণমান ডাঙৰে হৈছে, পাত চাত চব আছে, কিন্তু এইবাৰ ফুলা নাই। এজোপা দুজোপা আনিছিলে। এইটো কি বাৰু, এইটো কঁঠালৰ মুচি। এইজোপা মেইন আমজোপা আমাৰ ঘৰৰ ওপৰতে আছে, ৰাতি টুং টাং হৈ থাকে দেই। শাক পাচলি ফল মূল থাকিলে খাওঁ বা নেখাওঁ সেইটো দূৰৰ কথা, কিন্তু ঘৰ এখন মানে ভাল লাগে আৰু যে ঘৰতে আছে আমাৰ শাক পাচলি, ইমান ফল মূল আছে। আজিকালি বহুত মানুহে এইবোৰ গছ, আম গছ, কঁঠাল গছ এইবোৰ কাটিয়ে পেলায়, কিন্তু ঘৰৰ ফল মূলটোৰ নিচিনা কেতিয়াও নহয়। আৰু সেইকাৰণে মানে নেচাৰেল বস্তুবিলাক খাব লাগে ন মানুহে। তাৰপিছত ইমানেই আছিলে আৰু আজিৰ ভিডিঅ'টো। আপোনালোকৰ ঘৰত কি কি ফল মূল আছে বাৰু জনাব দেই, দেখাব, আমিও চাম। আৰু আম পকা দিনত আম খাবলৈ যাম। আমাৰ ঘৰতো আম খাই খাই আমনি লাগে, বহুত আম গছ আছে। আৰু এজোপা বহুত ভাল আম আছে, সেইফালে পিছফালে আছে, মই নেদেখুৱালোঁ বাৰু। আহিব আমাৰ ঘৰতো আম খাবলৈ।